ফাইনালি দোকান আহিবালো কিন্তু দোকানৰ যিজন মালিক মানে যিজনে গ্ৰাফিক্স লাগাইতেও নাই মানে কৰ্মচাৰী বিলাক আছে তেওঁ আহিব বুলি কৈছে 10টা বজাত আহিবা ওয়াও গাইস কেনেকুৱা লাগিছে কমেন্ট কৰি ক'ব ধুনীয়া লাগিছে নাই এটো মই সিলেক্ট কৰিছো হা বহুত ধুনীয়া লাগিছে এতিয়া 18 হাত লগাই দিলা আৰু এই যে এতিয়া তুলিব ওয়াও গাইস চাইছেনে আৰু এতিয়া বহুত ধুনীয়া So guys, welcome to my second vlog. So guys, etu mor second vlog হয় দ্বিতীয় vlog হয় মই প্ৰথমত বনাইছিলো কোচবিহাৰ গৈছিলো আৰু আজি গৈ আছো আমি বঙাইগাঁও যাম বঙাইগাঁও যাই কিবা কাম আছে এই গাড়ীত গ্ৰাফিক্স লগাব লাগে ষ্টিকাৰ মানে সব আপোনালোকে ভিডিওটো চাই থাকক আৰু আমি কি কৰো যাই সব দেখাম সো গাইস এটো আমাৰ ঘৰৰ ওচৰতে মাদ্ৰাসা হয় ওয়াও গাইস সন্মুখত চাওক কিমান ধুনীয়া হৰিয়া খেতি আছে আমাৰ গাঁৱত এইবিলাক বহুত আছে হৰিয়া খেতি বহুত আছে আমাৰ গাঁৱৰ মানুহে খেতি কৰে সো এটো এটা গৰীব গাঁও বুলি ক'ব লাগিব কাৰণ এনে দুখিয়া few moments later সো গাইস আমি আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ মান আহিলো আৰু আহি পালো এটা নদী ইয়াৰ আগত এটা নদী আছিল মই দেখুৱা নাই আৰু এটা এটা সৰু ব্ৰিজ একেবাৰে সৰু ব্ৰিজ আৰু সন্মুখত চাইছে নে কিমান খেতি আমাৰ গাঁৱৰ এটো এটা ভাল মানে আমাৰ গাঁৱত বহুত খেতি আছে সো গাইস আহি পালো আই নদীৰ চৰ আমাৰ ঘৰৰ পৰা 15 কিলোমিটাৰ মান অহাৰ পিছত পালো আই নদীৰ চৰ আৰু মোৰ সন্মুখত কোন আছে আপোনালোকে চাওক সো গাইস লৰাজনক চিনি পাইছে নাই কমেন্ট কৰি ক'ব সেইদিনা যে মানে কোচবিহাৰ গৈ দেখুৱাইছিলো আমাৰ স্কুলৰ হয় মোৰ বন্ধুও হয় নে সো গাইস এইবিলাক তৰমুজ খেতি সকলো তৰমুজ খেতি মানে ইয়াৰ মানুহে বহুত তৰমুজ খেতি কৰে সো চাইছে এইবিলাক সকলো তৰমুজ খেতি কৰে মানে চৰৰ মাজতে সকলো সো গাইস ৰাস্তাটো কেনেকুৱা লাগিছে মই জানো ৰাস্তাটো সকলো মানে ৰাস্তাটো একেবাৰে বেয়া হয় আমাৰ যাওতে বহুত কষ্ট হৈ আছে মানে চৰৰ মাজৰে আইছো আমি শৰ্টকাট আইছো এই কাৰণে ৰাস্তাটো বেয়া আৰু এই মানুহজন এনেকুৱা কৰিছে কিয় কৈছে জানে নে মানে টকা বিচাৰিছে আমি দলং পাৰ হৈ আইছো এই কাৰণে আমি কৈছো আমি উঠি আহিম আকৌ সেই কাৰণে যাবলৈ দিছে সো গাইস ভিডিওটো পুৰা চাই থাকিব কিন্তু a few moments later সো গাইস ফাইনালি পকি ৰাস্তা পাই গৈছো আৰু এতিয়া আমি পুৰা যাই আছো সব আপোনালোকে ভিডিওটো পুৰা চাই থাকক সো গাইস আমি গাড়ীত গ্ৰাফিক্স কেনেকৈ লগাই এটো মই দেখামেই কেনেকৈ দেখাব লাগে মই দেখামেই সব আপোনালোকে ভিডিওটো পুৰা চাই থাকক সো গাইস আমি বিৰেনগাঁও আহি পালো এটো বিৰেনগাঁও হয় এটো বিৰেনগাঁও বজাৰ হয় হুৰু বজাৰ একেবাৰে হুৰু মানে ক'বলৈ গ'লে কি হুৰুৱে সো আমি বিৰেনগাঁও পাইছো আৰু এতিয়া আমাৰ বহুত দূৰ যাব লাগিব সো গাইস আমি বান্ধবপুৰী আইছো বান্ধবপুৰী এটা গাঁও হয় আৰু ইয়াৰ গাঁৱৰ মাজেৰে আমি গৈ আছো কৈছো না শৰ্টকাট গৈ আছো এই কাৰণে আমি গাঁৱৰ মাজেৰে গৈ আছো এটো বান্ধবপুৰী এলপি স্কুল হয় নেকি এলপি স্কুল হ'ব সো গাইস এটো ঢালিগাঁও বিয়াৰ ফিলৰ ওয়াল হয় মানে ইয়াৰ ভিতৰত আছে বিয়াৰ ফিল আৰু তেল জ্বলা এটো বিয়াৰ ফিল সো গাইস আমি ফাইনালি আহি পালো ঢালিগাঁও ফ্লাইওভাৰ হয় এইখন ফ্লাইওভাৰত আহি পালো স্বপ্নকে চাই থাকক আৰু অলপ আছে মাত্ৰ 2 কিলোমিটাৰ মান হ'ব নেকি আছে দোকানটো আমি যাই কেনেকৈ গ্ৰাফিক্স লগাই মই দেখাম এটো ঢালিগাঁও ফ্লাইওভাৰ হয় সো গাইস ফাইনালি দোকান আহি পালো কিন্তু দোকানৰ যিজন মালিক মানে যিজনে গ্ৰাফিক্স লাগাই তেও নাই মানে কৰ্মচাৰী বিলাক আছে তেও আহিব বুলি কৈছে 10টা বজাত আহিব আমি অলপ আগত আহিলো মালিক জনাহৰ পিছত কেনেকৈ গ্ৰাফিক্স লগাই মই সকলো দেখাম আৰু এইবিলাক চাইছে নে মানে ইয়াৰ ভিতৰতে কিবা কৰে আৰু এইবিলাক এটো এটা ব্লক বয়িং কৰা মেচিন হয় moments later সো গাইস ফাইনালি যিজনে গ্ৰাফিক্স লগাইতেও আহি গল আৰু আমি এতিয়া কম্পিউটাৰত চাইছে না নাই ল্যাপটপত মানে সিলেক্ট কৰি আছো কোনটো লগাম মানে প্ৰিন্ট কৰি উলিয়াব আৰু তাৰ পিছত কেনে কৰিব লগাই দেখাই আছো মই আৰু এতিয়া আমি সিলেক্ট কৰি আছো দুটা ষ্টাৰ দিব মানে আগে পিছে আৰু কিবা এটা আছে সন্মুখত নাম লিখি কিবা দিব সো আমি কাৰণে সিলেক্ট কৰি আছো সব আপোনালোকে চাই থাকক মই দেখাই আছো সকলোবিলাক সুন্দৰ কি কাম আছে দেখো এনে কি বানানো হয় সো গাইস ল্যাপটপৰ পৰা সিলেক্ট কৰাৰ পিছত এটো উলিয়াই প্ৰিন্ট কৰি এনেকৈ কাটি উলিয়াই আৰু তাৰ পিছত মানে আঠাৰে হয়াত লগাই দিয়ে সো মই দেখাই আছো কেনেকৈ লগাই আপোনালোকে চাই থাকক আৰু এই চাইছে নাই কেনেকৈ উঠাই আছে বহুত কষ্ট হয় কিন্তু ওয়াও গাইস কেনেকুৱা লাগিছে কমেন্ট কৰি ক'ব ধুনীয়া লাগিছে না নাই এটো মই সিলেক্ট কৰিছো হা বহুত ধুনীয়া লাগিছে সো গাইস মই কৈছিলো না 18 হাত লগাই দিয়ে কেনেকৈ লগাই আছে চাইছে না নাই এটো সন্মুখত দিব আৰু ইয়াৰ ওপৰত এটা নাম দিব কেনেকৈ লগাই মই দেখাই আছো আৰু এতিয়া 18 হাত লগাই দিলা আৰু এই যে এতিয়া তুলিব ওয়াও গাইস চাইছে নে আৰু এতিয়া বহুত ধুনীয়া লাগিছে নাই
হ্যাঁ কি ये कमाल से क्या बोर ना तो बोर दूंगा चलेगा क्या किया लो সো গাইস লগোৱাৰ পিছত এতিয়া হিট মাৰি আছে মানে যাতে উঠি না যায় সেইকাৰণে অলপ গৰম গৰম হিট মাৰি আছে যাতে ভালদৰে লাগি যায় যাতে নুঠে আৰু মানে পানী লাগিলে যাতে নুঠে সেইকাৰণে ভালদৰে লগাই আছে মানে হিট মাৰি আছে ওয়াও সো গাইস ফাইনালি গ্ৰাফিক্স লগোৱা হৈ গৈছে ক'ত ক'ত লগাইছে মই দেখাই আছো ইয়াতটা লগাইছে পাছত এটা লগাইছে আৰু ইয়াতটা লগাইছে আৰু আছে সন্মুখত মই দেখাই আছো আৰু চাব পাৰিছে এই সকেট জাম্পাৰ বুলি কয় যে তাত লগাইছে এটা আৰু সন্মুখত নাম লিখি দিছে আৰু এটা ষ্টিকাৰ দি দিছে কিবা পাখিৰ কেনেকুৱা লাগিছে ক'ব আৰু এই সাইডত এটা লগাইছে আৰু এই তলত লগাইছে মানে বিপৰীত পিনে লগাইছে এইফালে যে লগাইছিল আৰু মিটাৰৰ ওপৰত যেটো আছে এটো লগাই দিছে যে কেনেকুৱা লাগিছে ক'ব সো গাইস মই ডেসক্ৰিপচনত এই দোকানটোৰ এড্ৰেছ দি দিছো আৰু স্ক্ৰিনত আহি আছে এটা নম্বৰ আৰু এই নম্বৰত আপুনি ফোন কৰি কন্টাক্ট কৰিব পাৰে আৰু যদি ইচ্ছা কৰে এই দোকানৰ এড্ৰেছটো চাই আপুনি দোকানত আহিব পাৰে সো গাইস আজিৰ ভিডিওটো ইমানে আজিলৈ বাই বাই